Hello everyone, welcome to my YouTube channel Raimana Global Study. Guys, ইয়াৰ আগৰ ভিডিঅ'ত আমি অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত 20টা মান কোৱেশ্চন আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত পৰৱৰ্তী 20টা কোৱেশ্চন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে যাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্চন, অসমৰ মুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ বনাঞ্চল? শুদ্ধ উত্তৰটো হ'ব 38%। আৰু অসমৰ ভৌগোলিক অৱস্থানৰ 34.21% বনাঞ্চলে আগুৰি আছে। যদি আপোনালোকে অপশ্যনত কেৱল 34 দেখা পায় তেনেহ'লে এইটোৱে এনচাৰ কৰিব, আৰু যদি 34.21% থাকে তেনেহ'লে এইটো কৰিব। এতিয়া আহক নেক্সট কুৱেশ্যন, জলহৰ কোন সংৰক্ষিত বনাঞ্চলত পোৱা যায়? জলহৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অসমৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? শুদ্ধ উত্তৰ 398। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ আয়তন কিমান? শুদ্ধ উত্তৰ 430 বৰ্গ কিলোমিটাৰ। তলৰ কোনখন অসমৰ সৈতে সীমা সংলগ্ন নহয়? শুদ্ধ উত্তৰ ছিকিম। অসমৰ সীমাৰ সৈতে ছিকিম সংলগ্ন নহয়। অসমৰ সীমা 7খন ভাৰতীয় ৰাজ্য আৰু 2খন বিদেশী ৰাষ্ট্ৰ যেনে ভূটান আৰু বাংলাদেশৰ সৈতে সংলগ্ন। আমি ইয়াৰ আগৰ ভিডিঅ'ত অসমৰ লগত যি 7খন ৰাজ্যই সীমা ভাগ বতৰা কৰি আছে আমি আলোচনা কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই লওক। নেক্সট কুৱেশ্যন, গাইজ ইয়াত কুৱেশ্যনটো অলপ ভুল হৈ আছে। কিমান চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? 1960 চনত। বিৱৰণটো চাব। 1960 চনত অসম চৰকাৰী ভাষা আইন, আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 গৃহীত কৰি অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। নেক্সট কুৱেশ্যন, টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কিমান চনত স্থাপিত হৈছিল? 1911 চনত। আৰু এইটো যোৰহাটত আছে, আৰু এইখন সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ চাহ গৱেষণা প্ৰতিষ্ঠানসমূহৰ অন্যতম। নেক্সট কুৱেশ্যন, অসমৰ কোন অঞ্চলত লৌহ আকৰ পোৱা যায়? চান্দডিঙা। চান্দডিঙাত লৌহৰ আকৰ পোৱা যায়। নেক্সট কুৱেশ্যন, ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় কিমান? শুদ্ধ উত্তৰ 900। কেতিয়াবা ভাৰতত নদী ইয়াত অসমতো দিব পাৰে, যে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান, তেতিয়াও কি লিখিব আপোনালোকে? 900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 2900 কিলোমিটাৰ। ইয়াৰে ভাৰতত প্ৰায় 900 কিলোমিটাৰ দৈৰ্ঘ্য। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হ'ল 2900 কিলোমিটাৰ। ইয়াৰে ভাৰত তথা অসমত ইয়াৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত? শুদ্ধ উত্তৰ নাগালেণ্ড হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পূব দিশত আছে, অসমৰ পূব দিশত নাগালেণ্ড আৰু মণিপুৰ। তাৰপিছত পশ্চিম দিশত আছে, পশ্চিমত আছে পশ্চিমবংগ, উত্তৰত আছে ভূটান, অৰুণাচল প্ৰদেশ।
ভূটান, অৰুণাচল প্ৰদেশ। দক্ষিণত আছে মিজোৰাম, ত্ৰিপুৰা, মেঘালয়। নেক্সট কুৱেশ্যন, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ হৈছিল? 1972 চনত। মেঘালয় পৃথক ৰাজ্য হোৱাৰ পিছত 1972 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। অৰ্থাৎ 1972 চনত মেঘালয় এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন, কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ কোনটো? সিংহাসন শৃংগ কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ উচ্চতা প্ৰায় 1360। উচ্চতাটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসম হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? নামচা বাৰৱা। নামচা বাৰৱাৰ পূৰ্ব হিমালয়ৰ সৰ্বোচ্চ শৃংগ আৰু অসম হিমালয় অঞ্চলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, উষ্ণমণ্ডলীয় চিৰসেউজীয়া বন অসমৰ কোন সংৰক্ষিত অঞ্চলত অধিক পোৱা যায়? দিহিং পাটকাই অভয়াৰণ্য। দিহিং পাটকাই অসমৰ আমাজন বুলি পৰিচিত। ইয়াত উষ্ণমণ্ডলীয় চিৰসেউজীয়া বন বিস্তৃতভাৱে পোৱা যায়। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য অসমৰ সৈতে আটাইতকৈ সৰু সীমা ভাগ কৰে? ত্ৰিপুৰা। বিৱৰণটো চাব। অসমৰ সৈতে ত্ৰিপুৰাৰ দৈৰ্ঘ্য মাত্ৰ 46.3 কিলোমিটাৰ, যিটো উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ কম। ত্ৰিপুৰা হ'ল আটাইতকৈ কম। দ্বিতীয় স্থানত আছে অসম। আৰু প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ প্ৰথম স্থানত আছে। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ইক'জোনত অৱস্থিত? ইণ্ডো-মালিয়ান ইক'জোনত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইণ্ডো-মালিয়ান ইক'জোনত অৱস্থিত। ইয়াত ঘাঁহনি, অৰ্ধ চিৰসেউজীয়া বন আৰু বহু মূল্যৱান বন্যপ্ৰাণী পোৱা যায়। নেক্সট কুৱেশ্যন, অসম কোম্পানী কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1839 চনত অসম কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল। ই ভাৰতৰ বাণিজ্যিক চাহ কোম্পানী আছিল। অৰ্থাৎ অসম কোম্পানীটো এটা অসমৰ বাণিজ্যিক চাহ কোম্পানী। নেক্সট কুৱেশ্যন, বৰদৈচিলা অসমৰ কোন ঋতুৰ সৈতে জড়িত? প্ৰাক বৰ্ষাকাল ঋতুৰ সৈতে জড়িত। বৰদৈচিলা এপ্ৰিল-মে মাহত হোৱা প্ৰচণ্ড ধুমুহা ই প্ৰাক বৰ্ষাকালৰ অন্যতম বৈশিষ্ট্য। আয়তনৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ আগৰ কুৱেশ্যনত অলৰেডি আলোচনা কৰিছোঁ। অসমৰ স্থান দ্বিতীয় আয়তনৰ ক্ষেত্ৰত, আৰু আটাইতকৈ সৰু হ'ল ত্ৰিপুৰা, আৰু প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, পক্ষীৰ ৰহস্যজনক মৃত্যুৰ বাবে বিখ্যাত জাতিংগা কোন জিলাত অৱস্থিত? ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। ছেপ্টেম্বৰ-নৱেম্বৰ মাহত
ইয়াত পৰিভ্ৰমী চৰাইৰ ৰহস্যজনক আচৰণৰ বাবে ই বিশ্ববিখ্যাত। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।